অৱশেষত আইউডি-uppl ৰূপত মিত্ৰ বিচাৰি পালে বদৰুদ্দিন আজমলে কংগ্ৰেছৰ লগত নহয় বৰঞ্চ আইউডি-uppl নেতৃত্বাধীন ইউপিপিএলৰ লগত নিৰ্বাচনী মিত্ৰতা এআইডিএফৰ কোকৰাঝাৰত ইউপিপিএলৰ প্ৰাৰ্থী আইউডি-uppলক সমৰ্থন দিব এআইডিএফে তাৰ বিপৰীতে ধুবুৰীত মৌলানা বদৰুদ্দিন আজমলক আৰু বৰপেটাত ৰফিকুল ইছলামক সমৰ্থন দিব ইউপিপিএলে মিত্ৰতা নিশ্চিত হোৱাৰ পাছত এক যুটীয়া সংবাদমেল যোগে ঘোষণা কৰিলে দুই দলে যে ইউপিপিএল আৰু এআইউডিএফ যৌথভাৱে এই আমি পৰস্পৰক সহায় কৰিম এটা পলিটিক্যাল আন্ডাৰষ্টেণ্ডিং আজি আমি এটা পলিটিক্যাল আন্ডাৰষ্টেণ্ডিঙত গৈছোঁ যে আমাৰ যেহেতু ক্যাব সম্পৰ্কে কোনো দ্বিমত নাই বিটিএডিৰ শান্তি সম্পৰ্কে আমাৰ কোনো দ্বিমত নাই তাত মানুহবিলাকক কি কয় সিকিউৰিটিৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ দ্বিমত নাই তাত উন্নয়নৰ ৰাজনীতি কৰা আমাৰ মাজত কোনো দ্বিমত নাই তেতিয়াহ'লে আমি একে মঞ্চত আহিম কেনেকৈ কোকৰাঝাৰ চিটটো আমি ইউপিপিএল জিকাব পাৰোঁ যৌথভাৱে আৰু বৰপেটা আৰু ধুবুৰীত তেখেতসকলে আমাক কেনেকৈ হেল্প কৰিব পাৰে তাৰ এটা পলিটিকেল আন্ডাৰষ্টেণ্ডিং কৰিম ইফালে ইউপিপিএলৰ হৈ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীৰ মত এসময়ত বিটিএডিৰ ভুল বুজাবুজি হৈছিল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে 2015 চনৰ 5 আগষ্টত জন্মগ্ৰহণ কৰিছে কোকৰাঝাৰত মূল উদ্দেশ্যটো হ'ল 32 লক্ষ জনসাধাৰণ ৰাইজক নিৰাপত্তা দি পেলাই তেওঁলোকক সমমৰ্যাদাৰে সম উন্নয়নৰ কাৰণে আমি কেনেকৈ দিব পাৰোঁ কাৰণ বিগত দিনত বিপিএফ দলে ইয়াৰ শাসন কৰি আছে তেওঁলোকৰ শাসন কালত বিটিচি এলেকা যিটো পৰিৱেশ সৃষ্টি হ'ল আৰু বড়ো অবড়ো যে ইয়াৰ এটা ৰাজনীতি পৰিৱেশ সৃষ্টি হ'ল ইয়াৰ মূল কাৰণটো আমি ভাবোঁ ইয়াৰ বিপিএফৰ তেওঁলোক অপশাসনৰ কাৰণে অনাবড়ো ভাইসকলে ভুল বুজাবুজি হৈ পেলাই আজি বড়োৰ বিৰুদ্ধে মাত মাতিবলৈ ইয়াত এটা পৰিৱেশ হৈছিল সম্প্ৰীতি বজাই ৰাখে এটা আন্তঃসম্প্ৰদায়ৰ মাজত এটা সদ্ভাৱ সৃষ্টি হয় তাত যাতে এটা চিৰদিনৰ কাৰণে এই বড়ো অনাবড়ো পলিটিক্সটো শেষ হয় তাৰ কাৰণে আমাৰ যৌথ সিদ্ধান্তত আহিছোঁ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল মিত্ৰতা হ'লেও মঙলদৈত ইউপিপিএলক সমৰ্থন নিদিয়ে এআইডিএফে এই মিত্ৰতা মাত্ৰ 3টা সমষ্টিৰ বাবেহে পিছে কিয় এই নিবিদা অংক প্ৰাৰ্থীত নাই আৰু আমি যেহেতু মই কৈছোঁ যে আমি 3টা সমষ্টিতে আন্ডাৰষ্টেণ্ডিং কৰিছোঁ মঙলদৈ ইজ নট কোকৰাঝাৰ আৰু ধুবুৰী আমি মঙলদৈত কোনো কথা পতা নাই আমি 3টা সমষ্টি কথা আমাৰ দলীয় সমৰ্থিত পাৰ্টি তেখেত প্ৰদীপ বিমাৰী ডাঙৰীয়াক আমি তেখেতক ছাপোৰ্ট কৰিছোঁ আমাৰ আন্ডাৰষ্টেণ্ডিংটো 3টা সমষ্টি বাকীবিলাক আমি আন্ডাৰষ্টেণ্ডিংটো এডজাষ্টমেণ্টটো 3টা সমষ্টিত কৰিছোঁ সেইটো আমি কৰা নাই না আসলে কথাটো হৈছে আমাৰ ডিসকাশনটো আমাৰ সিদ্ধান্ত এটা আমাৰ সিদ্ধান্ত আমি পলিটিক্যাল সিদ্ধান্ত লৈছোঁ আমাৰ সিদ্ধান্ত অৱশ্যে এই অবুজ ৰাজনৈতিক সমীকৰণৰ উত্তৰ সময়তে পোৱা যাব ভিডিঅ' জাৰ্নেলিষ্ট বুদ্ধিদীপ্ত দাসৰ সৈতে ধ্ৰুৱজ্যোতি বৰুৱা আছাম টক্স গুৱাহাটী